গুড মৰ্ণিং। মাঘৰ বিহু আপোনালোকৰ প্ৰস্তুতি চাগে চলালে নহয় জানো। মই আজি 11 তাৰিখ এতিয়া কাপোৰ কেইটামানকৈ ধুওঁ বুলি লৈছোঁ। পৰ্দা কাপোৰ, চোফাৰ কাপোৰবিলাক আৰু ৰেগুলাৰ এইবিলাকতো ধুই থকাই হয়। বিচনা চাদৰ সেইবিলাক ধোৱা নাই আৰু সেইবিলাকতো সদায় ধুই থকাই হয় ৰেগুলাৰ। আৰু পৰ্দা কাপোৰখিনিকে ধুই মেলি এইবিলাক মেলি লৈছোঁ। আৰু লগতে তিল অকণমান আনি থোৱা আছিলে নহয়, সেইখিনিও মই ধুই মেলি বোলো ৰ'দতে দি লওঁগৈ। সেইকাৰণে ধুই মেলি ৰ'দত দি লৈছোঁহি তিলকেইটাও। আৰু সেইটো সময়তে খোৱা বোৱা কামো থাকে নহয়। খোৱা বোৱা কৰি মেলি ল'ৰাকো খুৱাই বোৱাই আজৰি হৈ মই বোলো বিহুৰ প্ৰস্তুতি প্ৰথমতে বোলো কেক এটাকে বনাই লওঁ। সেই বুলিয়ে পাকঘৰলৈ আহিলোঁ। আহি পেলাই প্ৰথমে কেক এটাকে বনাবলৈ লৈছোঁ। কেকটো মই মিক্সাৰ গ্ৰাইণ্ডাৰতে বনাবলৈ লৈছোঁ। দেখিছে নহয় আপোনালোকে, মোৰ কেকৰ মেচিনটো ছিগি থাকিলে মানে ৱাৰডাল, সেইটো কাৰণে ইয়াতে বনাবলৈ লৈছোঁ। যেনেকৈ হ'লেও বনাবই লাগে নহয় জানো। যিটো আছে সেইটোতে সন্তুষ্ট থাকি বনাব লাগে। তেনেদৰে বনাইছোঁ। বনালেই হ'ল আৰু কেকটো হ'লেই হ'ল, সেই বুলিয়ে ভাবি মই বনাইছোঁ বোলো। আৰু প্লেটখন শুৱনি হ'ব নহয়নে বিহুটোত কিবা দুই এটা বনাই মেলি থ'লে। আৰু সেয়েহে মই এতিয়া কেকটো বনাবলৈ লৈছোঁ। তাকে বোলো আপোনালোককো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোককো দেখা দিছোঁ। এইফালে মই গোটেইখিনি প্ৰেছ কৰি হৈ গ'ল। এতিয়া চচটোতে থৈ লৈছোঁ। আৰু এনেকৈ দেখাবলগীয়া হৈছে যে মই এতিয়া ময়দাখিনি দি লৈছোঁ। সকলোৱে জানে নহয় জানো, মই অকণমান দেখাই দিছোঁ। ইমান পাকৈত নহয় বাৰু মই কেক চেক বনোৱাত, নিজৰ ঠেকা কাম চলি যায় আৰু তেনেদৰে শিকি মেলি বনাইছোঁ। আৰু ক'তো প্ৰশিক্ষণ লোৱা নহয় যিহেতুকে নিজেই বনাই মেলি থাকোঁ তেনেদৰে, আৰু ইমান বেছি ফিনিচিঙো নহয়। আৰু এইফালে এতিয়া মই সকলোখিনি দি পেলাই কেকটো এনেদৰে বনাই আছোঁ। অকণমান তাকে ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকক দেখাই দিছোঁ। আৰু কেকখিনি বনাই মেলি আৰু ল'ৰালৈকো অকণমান চাব লাগে নহয়, তাৰ লগতো অকণমান খেলি মেলি থাকিব লাগে। সি নহ'লে আজি স্কুল বন্ধ নহয়, লগতে লাগিয়ে থাকে মানে। আৰু এয়া মই বনাই আছোঁ, অকণমান বেকিঙো দি দিছোঁ। আৰু এতিয়া কেকখিনি পেষ্টটো বনাই হোৱাত ইয়াত দি দিছোঁ। আৰু মই কেকটো এইবাৰ গেছতে বনোৱা নাইকিয়া, জুইতে বনাই দিছোঁ। আৰু জুই জ্বলি আছিলে, মায়ে পাকঘৰত ভাত বনাই আছে যে মই জুইতে বনাই দিছোঁ। এইটো বিভান দেখিলেনে, সি আহি চাইছেহি কেক বনোৱা দেখি। সি বিৰাট ভাল পায় কেক বুলি ক'লে পগলা। আৰু ক্ৰীমটোহে খায়। আৰু মোৰ কেকখিনি বনাই মেলি হৈ গ'ল, দেখিছেনে। দুটা বনালোঁ, কেনেকুৱা হৈছে জনাব দেই কেকটো মোৰ। তাক অকণমান কাটি পেলাই দি লওঁ, সি যিহেতুকে হেপী বাৰ্থডে কেকটো দেখাৰ লগে লগে গায়ে আছে, সেইকাৰণে তাক অকণমান বোলো কেকটোকে দি লওঁ। কেকটো কাটি মেলি দি আৰু ঘৰৰ যিবিলাক কাম আছিলে সেইবিলাক কৰি, পৰ্দা চৰ্দাবিলাক যে ধুইছিলোঁ সামৰি মেলি লওঁতেনেই ঘৰৰ পৰা ফোন এটা আহিলে। মাৰ গাটো যিহেতুকে বিশেষ ভাল নহয়, অকণমান গা অসুস্থ। আৰু সেইকাৰণে ফোন আহিলে যে মাৰ এনেকুৱা গেছৰ